हेलो एवरीवन गीताली किचन एंड ब्लगर अन्य এটা খণ্ডলৈ মই গীতালিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। খুব বেছি গৰম পৰিছে। আমাৰ ছাল আৰু চুলিখিনি খুব বেয়া হৈ যায় এনেকুৱা গৰম পৰিলে চুলিৰ কেয়াৰ লবলৈ সময় নাপাওঁ গৰমত এলাহু লাগে যথেষ্ট। পাৰ্লাৰ চাৰ্লাৰলৈ ওলাই গৈ পেলাই চুলিৰ কেয়াৰ লবলৈতো একেবাৰে ঘৰৰ পৰা ওলাবলৈ মন নোযোৱা নিচিনা হৈছে ৰ'দ যিহে পৰিছে। সেইকাৰণে ভাবিলো মই ঘৰতে থকা পাকঘৰৰে দুবিধমান সামগ্ৰীৰে কেনেদৰেনো চুলিৰ কেয়াৰ লওঁ তাকে আপোনালোকৰ ওচৰত দেখুৱাও। আহকচোন ভিডিঅ'টো চাওঁ। প্ৰথমে এটা পাত্ৰত মই চাউল লৈছো 4 চামুচ চাউল লৈ সমান পৰিমাণত মই এতিয়া মিঠি গুটি লম। মিঠি গুটিয়ে আমাৰ চুলিখিনি স্মুথ কৰে, চুলিৰ গ্ৰোথ ভাল কৰে আৰু লগতে কণ্ডিচনাৰৰ কাম কৰে। চাউলেও আমাৰ চুলিখিনি স্মুথ কৰাত সহায় কৰে, স্পা কৰাৰ দৰে কাম কৰে। চাউল আৰু মিঠি গুটিৰ এই পেষ্টটোৱে পাৰ্লাৰৰ যিকোনো স্পা কৰাৰ সামগ্ৰীত বহুত কেমিকেলছ দিয়া থাকে যেহেতু সেইবাবে আমি ঘৰতে এনেদৰে স্পা কৰাৰ পেষ্ট এটা তৈয়াৰ কৰি ল'ব পাৰোঁ। আহকচোন মই আৰু ইয়াত কি এড কৰিম দেখুৱাম। প্ৰথমে এইখিনি মই ধুই ল'ম, এতিয়া ধুনীয়াকৈ ধুই ল'ম। এই পেকটোৱে আমাৰ চুলি কোছা ভাল হোৱাত বহুত সহায় কৰে, চুলিৰ অকালপক্কতা দূৰ কৰে, চুলিখিনি গজাত সহায় কৰে। এনেদৰে ধুনীয়াকৈ ধুই লোৱাৰ পিছত আমি এতিয়া এনেদৰে 2 ঘণ্টামান সময় তিয়াই থ'ব 2 ঘণ্টামান তিয়াই থ'ব লাগিব চাউল আৰু মিঠি গুটিখিনি। তাৰপিছত লৈছোঁ এনেদৰে পিঁয়াজ কাটি লৈছোঁ আৰু লগতে লৈছোঁ ঘৰৰে ফ্ৰেছ এল'ভেৰা মই ইয়াত বাকলিটো এৰুৱাই পেলাই জেলটোহে লৈছোঁ। এই গোটেইখিনি সামগ্ৰী মই এতিয়া মিক্সিৰ জাৰ এটাত পেষ্ট বনাম। একদম ক্ৰিমি টেক্সচাৰ এটা হোৱাকৈ পিচি ল'ম। মিঠি গুটি আৰু চাউল যিখিনি পানীত তিয়াইছিলোঁ সেইখিনিও লগতে দি দিছোঁ, তেতিয়া বেলেগকৈ পানী নিদিলেও হ'ব আৰু। লগতে এইখিনি পিঁয়াজ আৰু যিখিনি এল'ভেৰা কাটি থৈছিলোঁ সেইখিনিও লগতে দি দিম। এইফালে মোৰ পেকটো ৰেডি হৈয়ে গৈছে। ইয়াতে মই এতিয়া অকণমান দৈ এড কৰিম। দৈও মই ঘৰতে বনোৱা দৈকে লৈছোঁ, প্ৰায় 2 চামুচমান দৈ দিব লাগিব। দৈও খুব ভাল আমাৰ চুলিৰ কাৰণে, চুলি স্মুথনিং কৰাটো সহায় কৰে দৈয়ে। অনিয়ন আমাৰ চুলিৰ কাৰণে অতি উপকাৰী। ই আমাৰ চুলিৰ গ্ৰোথত সহায় কৰে, হেল্ডি কৰাত সহায় কৰে আৰু এল'ভেৰাই আমাৰ চুলিখিনি স্মুথ কৰাৰ লগতে চুলিখিনিত ধুনীয়া চাইন এটা আনে আৰু লগতে ই এণ্টি অক্সিডেণ্টৰ কামো কৰে। ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ ভিডিঅ'টো যদিহে চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল বাটনটো টিপি অল কৰি দিবচোন, তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। মই ৰাতিপুৱাই চুলিখিনি ধুই ৰাখিছোঁ, আপোনালোকেও চুলিখিনি ধুই ল'ব। এই পেকটো এপ্লাই কৰাৰ আগত চুলিখিনি ধুই এনেদৰে ভালকৈ শুকুৱাই ল'ব আৰু চাব যাতে যিমান পাৰি নেচাৰেলি শুকুৱাবলৈ চাব, হেয়াৰ ড্ৰায়াৰ ইউজ নকৰিব পাৰিলে। পাৰ্লাৰত আমি চুলিখিনি ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে বহুতো কেমিকেলছ ব্যৱহাৰ কৰে যিটো আমাৰ চুলিখিনিৰ বাবে বহুত ক্ষতিকাৰক হয়। সেইবাবে যিমান পাৰি ঘৰতে থকা বস্তুৰে হোম ৰেমেডিজবিলাকে চুলি বা ছালত ব্যৱহাৰ কৰিবলৈ চাবচোন, তেতিয়া খুব ভাল হয়, কোনো অপকাৰ নকৰে। এতিয়া পেকটো মই চুলিত এপ্লাই কৰি লওঁ। এইখিনি এতিয়া মই চুলিত লগাই লওঁ। চুলিখিনি প্ৰথমে এনেকৈ 2টা ভাগত ভাগ কৰি ল'ব লাগিব। চুলিখিনি যত নবন্ধাকৈ ধুনীয়াকৈ ফনিয়াই ল'ব, তাৰপিছত লাহে লাহে চুলিৰ গুৰিত লগাই যাব। চুলিখিনি এনেদৰে গুৰিত লগাব লাগিব, স্কাল্পটোত লগালে ভাল হয় বেছিকৈ। চাবচোন আমাৰ মহিলাসকলৰ এনেকুৱা এই পজিশ্যনটোৰ পৰা চুলি সৰা ষ্টাৰ্ট কৰে, সেইকাৰণে এইখিনি জেগাত বেছিকৈ লগাম। এই পেকটো যে পুৰুষ মহিলা উভয়ে লগাব পাৰে, আমি ল'ৰা ছোৱালীকো লগাই দিব পাৰোঁ। যিসকলৰ একেবাৰে চুলি নাই তেওঁলোকেও লগাব পাৰে, নতুনকৈ চুলি গজাত সহায় কৰিব। আমি যেনেদৰে হেনা লগাওঁ তেনেদৰে লগালেই হ'ল। এয়া এনেদৰে মোৰ লগাই হৈ গ'ল। মই এতিয়া প্ৰায় 1.5 ঘণ্টামান সময় এনেদৰে ৰাখি দিম ভালকৈ শুকুৱালৈকে। তাৰপিছত ঠাণ্ডা পানীৰে ধুনীয়াকৈ চুলিখিনি ধুই পেলাম। ধুই মেলি আপোনালোকক লগ পাই আছোঁ। গা চা ধুই আজৰি হৈ আহিলোঁ, আহি পেলাই ভাবিলোঁ আপোনালোকৰ ওচৰত ৰিজাল্টটো শ্বেয়াৰ কৰোঁ বুলি। পাৰ্লাৰত গৈ স্পা কৰাতকৈ বহুত বেছিয়ে ভাল ৰিজাল্ট এটা পাইছোঁ মই, চাওকচোন।
একদম সফট হৈ গৈছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই চুলিখিনি বহুত সিল্কি আৰু স্মুথ হৈছে হাতেৰে চুইয়ে ভাল লাগি গৈছে আপোনালোকে পেকটো ব্যৱহাৰ কৰি চাবচোন নিশ্চয় খুব ফল পাব আৰু আজিৰ ভিডিওটো যদিহে ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা নতুন ভিডিওৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক